উচ্চ ৰক্তচাপৰ নতুন সীমাডাল কি? প্ৰায় সকল চিকিৎসকে তেওঁৰ ওচৰলৈ যোৱা ৰোগীৰ প্ৰথমে ৰক্তচাপ পৰীক্ষা কৰে, কাৰণ এজন ব্যক্তিৰ ৰক্তচাপে তেওঁৰ স্বাস্থ্যৰ বিষয়ে বহু কথাৰ ইংগিত দিব পাৰে। সেয়ে চিকিৎসকে ব্যক্তি এজনৰ ৰক্তচাপ স্বাভাৱিকতকৈ কম বা বেছি নেকি সেইটো পৰীক্ষা কৰে। কিন্তু এই ৰক্তচাপৰ ৰেঞ্জ সময়ে সময়ে সলনি হৈ আহিছে। ইয়াক 2017 চনত শেহতীয়াকৈ সলনি কৰা হৈছে আৰু উচ্চ ৰক্তচাপক চিহ্নিত কৰা নিম্নতম সীমাডাল 130/80 মিলিমিটাৰ্ছ অফ মাৰ্কিউৰি বুলি কোৱা হৈছে, যিটো পূৰ্বে আছিল 140/90 মিলিমিটাৰ্ছ অফ মাৰ্কিউৰি। এই নতুন গাইডলাইন মতে এজন ব্যক্তিৰ ৰক্তচাপ 130/80 মিলিমিটাৰ্ছ অফ মাৰ্কিউৰি বা তাতকৈ বেছি হ'লে তেওঁৰ উচ্চ ৰক্তচাপৰ সীমাৰ ভিতৰলৈ যোৱা বুলি ধৰা হ'ব। মানুহৰ ৰক্তচাপ সম্পৰ্কীয় গাইডলাইন সাধাৰণতে প্ৰকাশ কৰে আমেৰিকান হাৰ্ট এছ'চিয়েশ্যন আৰু আমেৰিকান কলেজ অফ কাৰ্ডিঅ'লজিয়ে। মানুহৰ স্বাস্থ্যসন্মত ৰক্তচাপৰ নতুন গাইডলাইন সম্পৰ্কত আমেৰিকান কলেজ অফ কাৰ্ডিঅ'লজিৰ বিশেষজ্ঞসকলে কি কয় এবাৰ শুনোৱা হওক। And we're discussing the new hypertension guidelines. Paul, you were the maitre d' of this, and I will ask you then to say not so much what all the guidelines are. We don't have time for that. What are the major changes, Paul? Well, first, comprehensive guidelines since 2003 for blood pressure, and we changed the classification for blood pressure and including definition of hypertension. We have new approaches to initiating treatment and how to choose the treatments, and we have different goals for blood pressure reduction. So there are quite a few changes in this guideline. Anything above 120 gets to be worrisome until you get to 130 and then you need to treat. Do you really think that this is going to work in the general population? So 120/80, normal. The same as it's been before. We've always said when you're above that, it's not normal. We've taken what was previously pre-hypertension and taken the upper end of that and said that's class 1 hypertension, because those people, systolic 130 to 139, diastolic 80 to 89, they're already at double the risk for a heart attack compared to the normals. সমীক্ষা মতে উচ্চ ৰক্তচাপৰ সীমাডালৰ এই সাল সলনিয়ে প্ৰায় 14% অধিক আমেৰিকান নাগৰিকক উচ্চ ৰক্তচাপৰ ভিতৰত সামৰি ল'ব। পূৰ্বৰ প্ৰায় 32% ঠাইত এই পৰিমাণ এতিয়া প্ৰায় 46% হ'ব। উচ্চ ৰক্তচাপৰ নিম্নতম সীমাডাল হ্ৰাস কৰি এই নতুন গাইডলাইনে নতুন সীমাৰ ভিতৰত পৰাসকলক ৰক্তচাপ অধিক বৃদ্ধি পোৱাটো ৰোধ কৰিবলৈ পৰামৰ্শ দিছে। নতুন গাইডলাইন মতে স্বাভাৱিক আৰু উচ্চ ৰক্তচাপৰ সীমাবোৰ এনেধৰণৰ: স্বাভাৱিক 120/80 মিলিমিটাৰ্ছ অফ মাৰ্কিউৰিতকৈ কম, উন্নীত ওপৰৰটো 120ৰ পৰা 129ৰ ভিতৰত আৰু তলৰটো 80তকৈ কম। প্ৰথম পৰ্যায়ৰ উচ্চ ৰক্তচাপ ওপৰৰটো 130ৰ পৰা 139ৰ ভিতৰত আৰু তলৰটো 80ৰ পৰা 89ৰ ভিতৰত। দ্বিতীয় পৰ্যায়ৰ উচ্চ ৰক্তচাপ ওপৰৰটো নিচেই কমেও 140 আৰু তলৰটো নিচেই কমেও 90। উচ্চ ৰক্তচাপজনিত সংকট ওপৰৰটো 180ৰ ওপৰত আৰু তলৰটো 120ৰ ওপৰত। গাইডলাইনত ৰক্তচাপ ওপৰৰটো 180ৰ ওপৰলৈ আৰু তলৰটো 120ৰ ওপৰলৈ যোৱাটো ৰক্তচাপজনিত সংকট অৰ্থাৎ হাইপাৰটেনচিভ ক্ৰাইচিছ বুলি অভিহিত কৰি এনে অৱস্থাত তৎক্ষণাত চিকিৎসকৰ কাষ চপাৰ পৰামৰ্শ দিছে। অৱশ্যে এই নতুন গাইডলাইনে প্ৰথম পৰ্যায়ৰ উচ্চ ৰক্তচাপত ঔষধৰ প্ৰয়োজনীয়তাৰ কথা কোৱা নাই। যদিহে ব্যক্তিজনৰ ইতিপূৰ্বে হৃদযন্ত্ৰ বা ধমনী সম্পৰ্কীয় অসুখ, ডায়েবেটিছ, স্থায়ী ধৰণৰ কিডনীৰ সমস্যা বা হাই কলেষ্টৰেলৰ সমস্যা নাই, বৰং লাইফষ্টাইল আৰু অন্যান্য সাল সলনিৰে ইয়াক নিয়ন্ত্ৰণ কৰাৰ কথা কোৱা হৈছে। নতুন গাইডলাইনৰ প্ৰভাৱ ডেকা মানুহৰ ওপৰত সৰ্বাধিক হ'ব বুলি নিউজ ৰুমত প্ৰকাশ পোৱা এটা প্ৰতিবেদনত কোৱা হৈছে। এই নতুন নিৰীখ মতে উচ্চ ৰক্তচাপৰ সীমাৰ ভিতৰত থকা 45 বছৰ অনূৰ্ধ্ব পুৰুষৰ সংখ্যা 3 গুণ আৰু 45 বছৰ অনূৰ্ধ্ব মহিলাৰ সংখ্যা 2 গুণলৈ বৃদ্ধি পাব। প্ৰতিবেদনটোত স্বাস্থ্য বিশেষজ্ঞ ৱেলটনৰ মন্তব্যৰ উদ্ধৃতিৰে কোৱা হৈছে যে তেজৰ হীৰাবোৰৰ ক্ষতি হ'বলৈ আৰম্ভ কৰে ৰক্তচাপ উন্নীত স্তৰলৈ যোৱাৰ পিছৰ পৰাই।
উচ্চ ৰক্তচাপক চিহ্নিত কৰা নিম্নতম সীমা 14 বছৰৰ পিছত সলনি কৰা হৈছে। এই নতুন গাইডলাইন বিশ্বৰ 21 জন বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞই প্ৰস্তুত কৰিছে। মন কৰিবলগীয়া কথাটো হ'ল বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটত উচ্চ ৰক্তচাপৰ সংজ্ঞাটো এতিয়াও 140/90 সীমাত অক্ষত আছে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে উচ্চ ৰক্তচাপত ভোগা বুলি তেতিয়া কোৱা হয় যেতিয়া দুটা ভিন্ন দিনত জোখাৰ পিছত দুয়ো দিনাই ওপৰৰটো 140 বা তাতোকৈ বেছি আৰু তলৰটো দুয়োটা দিনত 90 বা তাতোকৈ বেছি পোৱা যায়।